মধ্যযুগীয় ফটোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া কবৰ দি একাংশ ব্ৰাহ্মণৰ মধ্যযুগীয় ফটোৱা ঘটনাৰ স্থান চিপাঝাৰৰ গোবিন্দধাম বামুণপাৰা একাংশ ব্ৰাহ্মণৰ মধ্যযুগীয় ফটোৱাৰ বলি হোৱা যুৱকজন এইজন নাম নবেন্দু গৌতম দৰং ব্ৰাহ্মণ সমাজৰ এলান্ধু কলীয়া চিন্তা আৰু নিকৃষ্ট মানসিকতাৰ বাবে চিপাঝাৰৰ পৰা আহি মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰত নবেন্দুৱে পাতিছে পিতৃৰ মৃত্যুৰ চতুৰ্থী কাৰণ অসবৰ্ণ বিবাহ ব্ৰাহ্মণ সমাজৰ যুৱতীক বিবাহ নকৰোৱাৰ বাবেই যুৱকজনক ঘৰত পিতৃৰ চতুৰ্থী পাতিবলৈতো নিদিলেই গাঁৱৰ পৰা আঁতৰাই পঠাইছে দৰং ব্ৰাহ্মণ সমাজে দৰং ব্ৰাহ্মণ সমাজখন ইমানেই নিকৃষ্ট মানসিকতাৰ যে পিতৃক মুখাগ্নি কৰাৰ পৰা বঞ্চিত কৰা হ'ল নবেন্দুক কেৱল মুখাগ্নিৰ পৰা বঞ্চিত কৰাই নহয় মৃত পিতৃক কান্ধত তুলি শ্মশানলৈ নিয়াৰো সুযোগ নিদিলে নবেন্দুক গাঁৱৰ খেলৰ সভাপতি সম্পাদক তেখেতসকলে ফোনত অৰ্ডাৰ দিছে যে অমুক্ত কৰা তমুক্ত কৰা তেওঁক নিদিবা মোৰ কথা কৈছে মানে মোক নিদিবা তেওঁ অসবৰ্ণ বিয়া পাতিছে গতিকে তেওঁ কোনো কাৰণতে মুখাগ্নি কৰিব নোৱাৰে মুখাগ্নিটো কৰিব নিদিলে তেখেতসকলে মোক কান্ধতো ল'ব নিদিলে অন্তত মোক কান্ধত হ'লেও ল'ব পৰাটো কৰিব লাগিছিলে মোক দেউতাৰ চালঙিখনত কান্ধতো ল'ব নিদিলে তেখেতসকলে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে এজন যুৱকৰ বাবে নবেন্দুৰ দুখ ইয়াতেই শেষ হোৱা নাই পিতৃক মুখাগ্নি কৰিবলৈ নাপাই ভাগি পৰা নবেন্দুক দৰং ব্ৰাহ্মণ সমাজে কৰা হাৰাশাস্তিৰ কথা শুনিলে আপোনাৰো বুকু কঁপি উঠিব মানে প্ৰেছাৰাইজ কৰা হৈছিলে যে যোনে নহওক খেলৰ মানুহ কোনোবা আহিছে খবৰ ল'ব বা গাঁৱৰ মানুহ কোনোবা আহিছে মানে তেখেতসকলৰ মুখত কেনেকুৱা কথা তুমি কেতিয়া যাবা আল্টিমেটলি মই যাব লাগে মোক এনেকুৱা প্ৰেছাৰাইজ কৰা হ'ল যে মই সকলোৰে মুখত সেইটোৱে শব্দ শুনা পাওঁ মোক মোৰ লগত যোনে কথা পাতিছে তুমি কেতিয়া যাবা কিন্তু প্ৰশ্ন হ'ল অসবৰ্ণ বিবাহৰ বাবেই নবেন্দুক এই চৰম শাস্তি দিয়াৰ অধিকাৰ কোনে দিলে দৰং ব্ৰাহ্মণ সমাজক কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ৰ জৰিয়তে অসবৰ্ণ বিবাহৰ বিৰুদ্ধে নাযাবলৈ দৰং ব্ৰাহ্মণ সমাজক সকীয়াই দিছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি অসবৰ্ণ বিবাহৰ বাবে এজন যুৱকক পিতৃৰ মুখাগ্নিৰ অধিকাৰৰ পৰাও বঞ্চিত কৰাৰ সাহস কৰিলে দৰং ব্ৰাহ্মণ সমাজে